ধিক মানৱতা পুনৰ মানৱ সমাজত লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে। এইবাৰ তিনি মোমায়েকৰ কামনা বলি হ'ল 14 বছৰীয়া ভাগিনীয়ে। দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি গৰ্ভৱতী কৰিলে তিনি মোমায়েকে। মোমায়েক কেইজন হৈছে ক্ৰমে মনোজ বৰা, ৰবীন বৰা, দীপমণি বৰা। কিশোৰীগৰাকীৰ মাতৃৰ ভাষ্য আছে, আপোনালোকক আমি ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। মোৰ ঘৰ গোসাঁই বৈছাৰ। কি ঘটনা হৈছে বাৰু? কি ঘটনা মানে মোৰ ছোৱালী এজনী আছিলে, ছোৱালী দুজনী, মোৰ ল'ৰা এটা। ল'ৰাটোৱে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছে, আৰু ডাঙৰজনী ধৰ এবাৰ 10ৰ মেট্ৰিক দিব, ধৰ 8ত। মানে আপোনাৰ এনেকুৱা হ'ল, সিহঁতক ঘৰতে বিশ্বাস কৰি পেলাই এৰি থৈ যোৱাৰ কাৰণে নিজৰ মোমায়েক আৰু নিজৰ বায়েক, নিজৰ ভায়েকৰ মাজত এনেকুৱা সম্পৰ্ক বা মোমায়েকহঁতৰ ভাগিনীহঁতৰ সম্পৰ্কত এনেকুৱা এটা যে হ'ব আমি ভবা নাছিলোঁ। সিহঁতক বহুত বিশ্বাসত ৰাখি পেলাই মই দেউতাক নোৱাৰে, মই কাম বনলৈ গুচি যাওঁ। কিন্তু আজি 4 বছৰমানৰ পৰা এই ঘটনাটো হৈ আছে। বিশেষতে তাৰপিছত এই ইজনে সিজনে মানে কি মামীয়েকহঁতে কিবা এটা ঘুনুকঘানাকৈ কোৱাৰ কাৰণে তাৰপিছত মানে মই অকণমান কাজিয়াও লাগিছোঁ, আৰু মই গাঁওবুঢ়াৰ ওচৰলৈ গৈছোঁ। গাঁওবুঢ়াৰ ওচৰত গৈ মই কৈছোঁ যে গাঁওবুঢ়াই তেতিয়া কৈছে, যদি তেওঁ মিছা অপবাদ দিছে তই তেতিয়াহ'লে তই কি ব্যৱস্থা ল'বি, কিন্তু মই তোক এতিয়া যে কেছ দিয়েগৈ বা মানুহ গোটা কিবা কৰ সেইটো মই ক'বলৈ যোৱা নাই। যে ছোৱালীজনী ধৰ মানুহ গোটালেও ধৰ বদনামী এটা হয়, আৰু কেছ দিলে ধৰ কেছত ধৰ ছাৰহঁতে কি পৰামৰ্শ লৈ ছোৱালীজনী ধৰ বদনামটো অকণ সৰু কৰিব বিচাৰে, সেইটো দাদাই অনুমতি দিয়াৰ কাৰণে ভাবি চিন্তি চালোঁ। তাৰপিছত ময়ো নিজে আহি পেলাই মানে পিছদিনাখন কালি ৰাতিপুৱা মই মানে পেচাব পৰীক্ষা এটা কৰি আনি পেলাই ঘৰতে চালোঁ, হয় তাইৰ ডেলিভাৰী। এতিয়া আমাক কি বিচাৰে আপোনালোক মোমায়েক? মই বিচাৰোঁ এইটোৱে, মোমাই ভাগিন যেতিয়া আপোনাৰ চিনা পৰিচয় নহ'লে কিন্তু দুখীয়া শাস্তি পোৱাটোকে বিচাৰোঁ। মোৰ ভাই ককাইৰ প্ৰতি মৰম চেনেহ কোনো আদৰ নাইকিয়া হৈ গৈছে। মোমায়েকৰ নাম কি হয়? এটা নাম হ'ল আপোনাৰ মনোজ, আৰু এটা নাম হ'ল ৰবীন বৰা, আৰু এটা হ'ল দীপমণি।